আৰ্কেৰ প্ৰিয় কবিতা এই পথাৰ মোৰ চিনাকি পথাৰ, দেউতাৰ পূৰ্বপুৰুষে হস্তান্তৰ কৰা নিৰন্ন জনতাৰ একমাত্ৰ ভৰসাৰ পথাৰ। ইয়াতেই মাছ পুঠি, ইয়াতেই অংকুৰিত সভ্যতাৰ প্ৰথম শস্যৰ গুটি। এই পথাৰ যুদ্ধক্ষেত্ৰৰ চিনাকি ভূমি, আৰ্য অনাৰ্য অনেক জাতিৰ, নাইবা সভ্য বৰ্বৰ অনেক সমাজৰ কৰ্মভূমি। এই পথাৰেই মনলৈ আনি দিয়ে কৰ্ম আৰু ধৰ্মৰ এক সমান্তৰাল অনুভূতি। এই পথাৰ হাত আৰু অনেক বাট, কত সাধুকথাৰ মেলি দিয়া আট। পথাৰৰ মাটিত শুই আছে কত যুগৰ উত্থান পতনৰো ঘাত প্ৰতিঘাত। এই পথাৰ সভ্যতা সংস্কৃতিৰ নিৰৱচ্ছিন্ন প্ৰয়াসৰ অলিখিত ইতিহাসৰ সমাহাৰ। বনগীত, বিহুগীত, কোনোবা স্বভাৱ কবিৰ গানৰ আখৰাৰ বতৰা আৰু পথৰুৱা আলিত বহি কৰা আদিম প্ৰেমৰো ভাগ বতৰা। এই পথাৰ মানুহৰ সৃষ্টিৰ সেই উন্মাদনা, বাঘ নাইবা বানক ভেটা, উদ্যোগ খনি বা বননি, পথাৰেই বৈ ফুৰিছে তাৰো শেষ ভৰসা। এই পথাৰ আমাৰ সভ্যতাৰ বাটচৰা, শস্য শ্যামলা বসুন্ধৰা আৰু মানৱতাবাদৰ যুগ যুগ ধৰি চলি অহা সৃষ্টিৰ সুসংহত এক পৰম্পৰা। এই পথাৰ আমাৰ পথাৰ। ধন্যবাদ।